মনিরা ভাইজা তো আজিৰ ভিডিঅ'টো অলপমান এডুকেশ্যনেল ভিডিঅ' হ'ব চাগে, কাৰণ মোৰ ড্ৰেছ দেখি কিনে গমেই পাইছে কলেজৰ ড্ৰেছ পিন্ধি আছোঁ। তো মানে আমাৰ কলেজৰ পৰা মানে VS-ৰ পেপাৰৰ কাৰণে এটা নতুনকৈ এটা ঠাই এটাত আনিব আৰু আনি কিনে তাৰে বিষয়ে মানে অকণমান কিবা লিখিব দিব আৰু সেনেকুৱাকৈ মানে মেমহঁতে কৈছে। কিন্তু যোনটো ঠাইত আনিছে আমাৰ ঘৰৰ পৰা অকণমান ওচৰতে, মোটামুটি 5 মিনিটমান গ'লে পাই যায়। আৰু ঠাইটোৰ বিষয়ে প্ৰায় আমি জানোৱেই, কিন্তু বাকী ল'ৰাখিনিৰ কাৰণে ছোৱালীখিনিৰ কাৰণে নতুন আৰু। তো যিয়ে নহওক বাৰু ভাল লাগিব। তো ভাবিলোঁ যিহেতুকে আহিছোঁ ভিডিঅ'টো কৰি আপোনালোককো দেখাই দিওঁ। তো লেটছ গ' গাইজ, মজা লাগিব আৰু গোটেই হেৰিখন দেখাব চেষ্টা কৰিম, ৰিজৰ্টখন। তো চলো ষ্টাৰ্ট কৰোঁ ভিডিঅ'। চিন্ময় তো মোৰ লগত চিন্ময় আছে আজি। মই চাকবাৰ আজি আমি ৰিজৰ্টত যাম। আমি একেলগে ৰিজৰ্টত গৈছোঁ আজি, চব কলেজ ড্ৰেছত পুৰা এডুকেশ্যনেল টাইপ ভিডিঅ' হ'ব আৰু গাইজ। লেটছ গ'। ৰ'ব প্ৰথমতে এটা কথা কৈ লওঁ, অলপমান কেমেৰাটো লৰিব পাৰে, ষ্টেণ্ড লগোৱাই আছে, হ'লেও পাহাৰৰ জেগা না, সেইকাৰণে অলপমান তো এডজাষ্ট কৰি ল'ব আৰু দিয়ক নে কি। তো বাকী ভিডিঅ'ৰ নিচিনা সেই গানটো আৰম্ভ কৰোঁ। তো গাইজ এইখনো এখন প্ৰজেক্ট হয়, তো আমি ইয়াত নাযাওঁ, এইখনো বহুত ধুনীয়া হয়। আমি যাম অকণমান আগত, তো সেইখনলৈকে আমি গতি কৰোঁ। এইখনত আমি পিছত কেতিয়াবা যাম। গাইজ এছকে এনে অলপ জোকাই থৈ যাওঁ ৰ। এছকে জ্যোতিৰতী, এছকে ক'ৰবাত কলেজতো দেখা পাওঁ, স্কুলতো দেখা পাওঁ, এটো এছকে আৰু লাজ লাগিলেও মই কৰি থাকিম আজি লাজ যদি কওঁ এছকে জ্যোতিৰতী। গাড়ী যোগ যাব আছিল, তাকে নাযায় ভুলতে বেলেগ জেগাত আহিছে ৰ। এইবাৰ তাকে যাব লাগিল আকৌ ফিৰি কিনে। তো গাড়ী য'ত আহিম বুলি কৈছিলোঁ সেই ঠাইটো নহ'ল, তাৰমানে কিবা এটা প্ৰব্লেম হ'ল। তাতে বোলে কোনোবা বেলেগ মানুহ আহিছে, যি বেলেগ আহিলে আমাক সেনেকৈ সোমাব নিদিলে, কলেজ ষ্টুডেণ্ট মানে এলাউ নকৰিলে। তো তাৰ ওচৰতে প্ৰজেক্ট এখন আছে, সেইখনো বহুত ধুনীয়া হয়। মেমহঁতে লগ ইয়াত আহিব দিলে। তো ইয়াতে চাওঁ কেনেকুৱা লাগে। এইটো মোৰ কাৰণেও নতুন, ফাৰ্ষ্ট টাইমে চাইছোঁ। চলো। এইগিলা চব মিছা কথা দেই গাইজ, আমাৰে ৰাস্তা ভুল হৈছে। ক'ৰবাত দি যাব লাগিছিল, ক'ৰবাত গুচি গৈছোঁ। মেমহঁতৰ গাত দিলেনো কি হ'ব। নমস্কাৰ। তো সৰস্বতী পূজাটো আছিল যে, এইটোৱে ছোৱালী গাড়ী চাড়ী লৈ আহিব পৰা হৈছে, আজিকালি ডাঙৰ হ'ল মানে। এটা দিয়াচোন জান, এটা দিয়া জান। तुमसे मिलके दिल का है जो हाल क्या कहे हो गया है कैसा ये। ভাল কাম মানে গাইজ বেলেগৰ ভাল কামটো নাজানো, কিন্তু ন্যায় বৰ ভাল কাম কৰিছে। চাবি বন্ধ কৰি যাই আছে তলফালে, তেল বছৰ লক্ষণ চা। Here we locked down in different cities, and our virtual connection falls apart. Guess it's been গাইজ বহুত চলি দেখোন, লাজ লাগে দেখোন ব্লগ কৰিব এতিয়া। মানে কি কওঁ আৰু, একো দেখাবই পৰা নাই। মানে ইমান চলি আহিছে, 80টামান আহিছে নেকি, কিন্তু এতিয়া কিবা ক'বাই ভয় লাগে। গোটেই সোপাৰ ভিতৰত মই একলাই ব্লগাৰ। যি নহওক তেওঁ দেখাই আছোঁ। পিছফালে দেখাই আছোঁ এটা পৰিৱেশ, চাওক না কি বম ঠাই। আগৰ কিন্তু এই যে বালাবিলাক দেখিছে, ব্ৰহ্মপুত্ৰৰ পানী আহি দেই ইয়ালৈকে, আৰু ইয়াৰ পৰা শৰাইঘাট দলংখনো দেখা পায়। এতিয়া মোৰতো আইফোন নহয়, ইমান জুম কৰি দেখাব নোৱাৰোঁ, কিন্তু যিখিনি পাৰোঁ দেখাই আছোঁ। এক ছেকেণ্ড মিউজিক অফ। মানে কি হৈছে, এই যে বালাবিলাক দেখিছে, ইয়ালৈ কিন্তু ব্ৰহ্মপুত্ৰৰ পানী আহে দেই। বাৰিষাৰ দিনত ব্ৰহ্মপুত্ৰৰ পানী আহে পূৰা। এই গাইছ, এই যে আগত যে এই যে পাহাৰৰ নিচিনা এখন, আমি তাকেই গুচি গৈছিলোঁ ভুলতে। আচলতে তাকে যাব নাংগে, আমি গমেই নাপালোঁ ৰাস্তাটো, তাকে গুচি গ'লোঁ। আকৌ ৰিটাৰ্ণ হৈ কিনে এটা আহিলোঁ দেচোন, অলপমান জেগা। তো গাইছ আমি সেই একলা মানুহ আগৰ পৰা এতিয়াও আগতো একলা আছিলোঁ, ছিংগেলখন ঠাই চাওক। এই চিন্ময়, এই এছকে, এই মই, আমি বাকী বহুত আপি
চবে ভ্যালেন্টাইন ইচ্ছা করলে আমি 4-5টাকে গাৰ্লফ্ৰেণ্ড ল'লেও কেইটামান ৰৈয়ে যাব কিন্তু যি নহওক আমি কাৰো আগত যাব পৰা নাই ব্লগ কেনেকৈ কৰিছোঁ মই জানিছোঁ বেয়া লাজ লাগে এই ৰংমাৰি কি লেভেল যৌ আমিও যাওঁচোন যাওঁ মানে গাইজ ক'তনো যাম আমাৰতো গাৰ্লফ্ৰেণ্ড নাই এনেকৈ চিষ্টাৰ এটাৰ পিছে পিছে যাই আছোঁ আৰু বেলেগ বেলেগ পোষ্ট দি কিনে ফটো উঠি আছে গাইজ আৰু আমি মাথা মাৰি আছোঁ কেতিয়া মেমাত আহে কেতিয়া কি হয় কেতিয়া কি কয় কিন্তু মেমাত আমি হয়তো অকণমান ফাৰ্ষ্ট আহিলোঁ তো মেমাত আহিবতো অকণমান দেৰি হ'ব আৰু যেতিয়ালৈকে মেমাত আহিব তেতিয়ালৈকে একবাৰ সৰু ব্ৰহ্মপুত্ৰ মিনি ব্ৰহ্মপুত্ৰটোৰ ওচৰৰ পৰা আহোঁ এনে কিন্তু বাৰিষাৰ দিনত মানে এইবিলাকত এনেকৈ আহিব নোৱাৰি গোটেই পানীয়ে পানী কিন্তু এতিয়া পানী নাহোঁতে এবাৰ চাওঁ ওচৰৰ পৰা ফিলটো লওঁ On a scale 1 to 10, she 100. Gets everything to a lady in public. একো নকওঁ জাষ্ট দেখাম চোৱা গিলা হাই গাইজ কি ক'ম গাইজ তাই যিমান লাজ লাগছে তাইতকৈ বেছি লাজটো মোৰেই লাগছে বাইদেউ তাই চিষ্টাৰ হয় দেই গাইজ বেলেগ একো নহয় তো তাই মানে কেমেৰাৰ আগত আহিবৰ কাৰণে অলপমান বেয়া পায় আৰু সেইকাৰণে দেখাও নাই এছকে হিৰো গাইজ মিউজিক ষ্টাৰ্ট But she can get crazy, ooh, I love it. She got a lot of weight in her luggage. And shorty ain't bluffing. She might snap on you like it's nothing. Everything I thought I তো গাইজ এই নাটক আৰু আমি গাঁৱৰে মানুহ আমাৰ পানীয়ে পানী বছৰটো 6 মাহ আমাৰ তাতে পানীয়ে থাকে কিন্তু তাই পানী দেখি ইমান ভাল পাইছে দেখিছে না ये मजदूर का हाथ है काटिया ये मजदूर का हाथ है मजदूर का ही हाथ है নহ'লে মোকো কৈছিলে তো কৰিবৰ কাৰণে কিন্তু মই ঢাকানখন খুলবাই নিলোঁ প্লাষ্টিকৰ ঢাকানখন কিন্তু ই পাচ্ছি হাও কিয়ে নাগাৰাৰ নাম চাম ধৰিব না কিয়ে গাইজ চব আহি কিনে দেখোন গোলকৈ চাইডে চাইডে বহি ল'লা মাজত জেগা অলপমান ৰাখি ফিলটো দিয়ে দেও ৰ হে বন্ধ বন্ধ নাম এতিয়া বন্ধ মই বাৰু এইখিনি ধেমালি কৰিলোঁ কিন্তু এতিয়া ইয়াতে কিবা টপিক দিব ৰ'ব কেইটামান লিখিব কুৱেশ্যন আমি যে ইয়াতে আহিলোঁ পিছত প্ৰজেক্ট বনাব লাগিব আৰু তাৰে ওপৰত তো মইতো ভিডিঅ'ই বনাই আছোঁ এছকে লিখিব দিওঁ ৰ'ব সিয়ে লিখক মই তাৰ পৰা কপি কৰি ল'ম পিছত এছকে ইও লিখিব আজি গাইজ লেখক দে মোৰে ভাল হ'ব পিছত নদীয়ে খনন কাৰ্য কৰিছে নেকি খান্দিছে নেকি তো গাইজ মেমহঁতে কিবা কৈ আছে তো বেছি একো কথা ক'ব নোৱাৰোঁ দেখাই আছোঁ চাই থাকক কিবা কৈ আছে মেমহঁতে কিবা মানে গাইজ প্ৰজেক্টটোৰে কথা কৈছে আৰু টপিককেইটাৰ ওপৰত কৈছে আকৌ পিছত তাকে ক'ব না কিবা বুলি কৈছোঁ মই কিবা মানে সেই আৰু মানে লাগতিয়াল কথাই কৈছে দিয়ক তো গাইজ বেলেগ একো নহয় মানে 2-4টামান কুৱেশ্যন দিলে তাৰে ওপৰত মানে এনেকৈ প্ৰজেক্ট বনাব লাগিব তাৰমানে আৰু নদীৰ ওপৰত ঠাইখিনিৰ ওপৰত তেনেকৈ 4-5টামান মানে কুৱেশ্যন দি দিছে তাতে মানে প্ৰজেক্ট এটা বনালে হৈ যাব ইয়াতে আৰু অকণমান টাইম থাকি কিবা খাব দিব বোলে খাই লৈ উঠি কিনে মানে চবৰ পৰা চবে যিখিনি পাৰে কালেক্ট কৰি লৈ ঘৰত যাব দিব কি খাব দিয়ে একবাৰ চাই লওঁ কাৰণ জানেইতো আৰু গাইজ খোৱাটো মেইন ঘৰত একো নোখোৱাকৈ আহিছোঁ তো চলো খাই লওঁ এই খোৱাটো পিছত ৰ'বাগে ফটো উঠিব লাগে বোলে উঠি লওঁ হে 3বাৰমান ৰেডি হ'লোঁ যা ফটোৱে মাৰা নাই খা হয় পেটৰ বহুত ৰভা নৰা আছোঁ চালা ইমান বেয়া কপাল লৈ পৃথিৱীত আহিছোঁ উঠি আহি পেলাই লাইনটো নাপালোঁ ইমান দীঘল লাইন হৈ গ'ল এতিয়া লাষ্টকলৈকে ৰখি থাকিব লাগিল তো গাইজ খাৱাৰ কাৰণে ইমান মানুহ দেখিছে না নিহাই লাইন পাতিব আহিছে বহুত ডাঙৰ কথা একচুৱেলি কিন্তু আমি খামেই লাইন পাতি হ'লেও খামেই সেই গাইজ এবাৰ ল'ব চাই থাকচোন গাইজ কণী আৰু এগ ৰোল দিছে বঢ়িয়া আমাৰ কলেজ জিন্দাবাদ কত চলিব এতিয়া তো গাইজ
ফাইনেলি খোৱা হৈ গ'ল তাৰে পিছত এইটো ফালে আহিলোঁ মানে ঘৰত যাব ওলাইছিলোঁ মেমহঁতে মাতিলে দুটা এটা ফটো উঠিলোঁ মই দেখাম বাৰু পাৰিলে শেষত ভিডিঅ'টোত লগাই দিব চেষ্টা কৰিম দুটা এটা আমি ফটো উঠিলোঁ এতিয়া ধুনীয়াকৈ গাড়ী লওঁ আৰু যাওঁ তো কি কওঁ আৰু থেংক ইউ ইমান টাইম ভিডিঅ'টো চোৱাৰ বাবে মানে একচুৱেলি আজি ভিডিঅ'টো কি হৈছে মই নিজে নাজানো মানে গোটেইখিনি লগৰ ল'ৰা বহুত ষ্টুডেণ্ট 80-90টা ষ্টুডেণ্টটো তাৰে মাজত মই ক'ব পাৰিছোঁ নে নাই ভালকৈ কি বনাইছোঁ কি বনোৱা নাই মই নিজে নাজানো বেয়া হ'লেও চাব আৰু মানে এটা এনজয় আছে কলেজ লাইফটো মানে অলপ বেলেগ ধৰণৰ লাইফ তো থেংক ইউ মানে শেষ কৰিব ওলাইছিলোঁ তাৰে আগত এটা কথা কওঁ মানে ভাবিছিলোঁ প্ৰথম ঠাইটো চেঞ্জ কৰিলোঁ ইয়াতে ভাল নালাগিব আৰু কি হয় কি নহয় গম পোৱা নাছিলোঁ মানে ইমান এটা ইণ্টাৰেষ্টিং লগা নাছিল ফাৰ্ষ্ট কিন্তু তাৰে পিছত যেতিয়া আমি এইবিলাক কৰিলোঁ গোটেইখিনি ষ্টুডেণ্ট লগ হ'ল একেলগে মানে খোৱা লোৱাখিনি কৰিলোঁ ফটোটো উঠিলোঁ ঠাইটোতো দেখিছে আৰু কি ক'ম আৰু বম প্লেচ তো মজা লাগিছে মানে কি ক'ম আৰু মেমহঁত আহিছে ছাৰহঁত আহিছে মানে এনেকুৱা সেই কৰিছে এৰেঞ্জ কৰিছে গোটেইখিনি বহুত ভাল লাগিছে মইতো এনেকুৱা আশা কৰোঁ আৰু যদি আহিব লাগে মই এনেকৈ নিশ্চয় আহিম তো থেংক ইউ গাইজ এইখিনিয়ে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই